মোৰ কবিতাটোৰ শিৰোনাম হৈছে এখন সুন্দৰ পৃথিৱীৰ বাবে। সেউজৰ বুকুত চন্দ্ৰমাৰ স্নিগ্ধ হাঁহি, জোনাকে পোহাৰ মেলা বননিত গজি উঠে উত্তৰ পুৰুষৰ সপোন। ৰূপালী আচল উৰুৱাই এজাক বৰষুণে নুপুৰ বজাই নাচে আই সুগন্ধি সভা। তথাপিতো শুনো ৰাতিৰ নিৰ্জনতাত এন্ধাৰৰ কান্দোন। বুকুৰ দুখ কঢ়িয়াই এচাটি বতাহে উৰি যায় শেন চৰাইৰ দৰে চৌ মাৰি দূৰণিলৈ। এখন পাহাৰ কলিজাত লৈ পাৰ কৰো দিন ৰাতি। এখন পাহাৰ কলিজাত লৈ পাৰ কৰো দিন ৰাতি। কিয় লাগে ফুৰিলে আপোন, যদিহে নাথাকে প্ৰেম বিশ্বাস কিংবা ভাল পোৱা? কিয় যে দয়া মায়া ক্ষমা মৰম স্নেহ নামৰ অলংকাৰবোৰ দলিয়াই পেলালে হৃদয়ৰ পৰা? যিফালে চাওঁ সিফালে অশান্ত প্ৰবাহ, যিফালে চাওঁ সিফালে অশান্ত প্ৰবাহ। অন্যায় অত্যাচাৰ স্বাৰ্থবোৰ দেখি নদীয়ে ফুটে ফুটে বৈ গৈ যায় ধৰণী। পাহাৰেও ৰাউচি কান্দে নিজৰাৰ গাত বাগৰি, পাহাৰেও ৰাউচি কান্দে নিজৰাৰ। ইয়াৰ পাছত মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো ৰোহিণী চন্দ্ৰ কলিতা। নমস্কাৰ, মোৰ স্বৰচিত কবিতা শিৰোনাম উলুপিয়ে কয় তাই বৰ ভাগ্যৱতী। আজি 24 জানুৱাৰী। উলুপিয়ে নেজানে আনে কোৱা শুনিছে আজি হেনো বিশ্ব কন্যা সন্তান দিৱস। কোনোৱে কয় কন্যা সন্তান ভাগ্যৰ বলতহে পায়। উলুপিৰ দুজনী জীয়েক বুকুৰ কুটুম, ভাবিলৈ তাইৰ কেতিয়াবা আনন্দাশ্ৰু বয়। হাত নাউৰি উলুপিয়ে সুখ বিচাৰি দুখবোৰহে বুটলি পাৰ কৰিছিল শৈশৱ। কেতিয়াবা ভাগৰি পৰে আশাবোৰ গোট মাৰে, তাইৰ জীৱনলৈ যে প্ৰজাপতি আহিব ভবা নাছিল কাহানিয়ে। সুখ দুখবোৰ মানুহৰ জীৱনলৈ মনে মনে আহে সংগোপনে। ভমৰ গুৰিত বহি উলুপিয়ে উচুপিছিল, ভয় শংকাই তাইক বেৰি ধৰিছিল। মানুহে কয় গাড়ী চালকবোৰ হেনো বেছিভাগ সুৰা পায়, মাতালে ৰাতি ঘৈণীয়েকবোৰক অমানসিক অত্যাচাৰ চলায়। সুৰাৰ ৰাগিত অমানুহ হৈ পৰে তাইৰ অটো চালক স্বামীয়ে। তাইক বাৰু বুজি পাবনে? বৈবাহিক জীৱন তাইৰ সুখেই হ'ব নে দুখেই হ'ব, অজান আকাংক্ষাত তাইৰ মনত হাহাকাৰ। এৰা ছোৱালীৰ জীৱনৰ কোনো গেৰাণ্টি নাই। ভাগ্য ভাল হ'লেহে মনে বিচৰা ধৰণৰ সংগী পায়, নহ'লে গোটেই জীৱন ত্যাগ কৰোঁতেই যায়। দিনৰ চালিয়ে সৰু কথা এটা উলুপিৰ সেয়াই ৰাজকাৰেণ। তাইৰ সপোনবোৰে বাগৰ সলায়, সৰু মানুহৰ সপোনবোৰো সৰু। দিনবোৰ ভালেই গ'ল, অশিক্ষিত হ'লেও তাইৰ স্বামী তাই ভবাৰ দৰে নহয়। গহীন গম্ভীৰ সুৰাপান নকৰে, বুজি পায় তাইক। তাই ভগৱানক হেজাৰবাৰ ধন্যবাদ দিয়ে। উলুপিয়ে বুকু ভিন্দাই কয় তাই হেনো বৰ ভাগ্যৱতী। উলুপিয়ে বুকু ভিন্দাই কয় তাই হেনো বৰ ভাগ্যৱতী। নমস্কাৰ। ধন্যবাদ।